Welcome to everyone's এই চেনেলটোলৈ অহাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আজি মই 10 সলিউশনৰ দ্বিতীয় ক্লাছত মেট্ৰিক পৰীক্ষাত যিবিলাক আহিব এইবাৰ পৰীক্ষাত সেইবিলাক লৈ আলোচনা কৰিছোঁ। তোমালোকে মনোযোগেৰে সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। দেখা আমাৰ স্কুলত এখন খেলপথাৰ আছে এটো আগত হয় there is a playground in our school there is a playground in our school আমাৰ স্কুলত এখন খেলপথাৰ আছে। প্লেগ্ৰাউণ্ড মানে খেলপথাৰ। আমি তাত ফুটবল খেলোঁ। আমি খেলোঁ এটো আগত হবে we play football there we play আমি খেলোঁ ফুটবল খেলোঁ there মানে তাত আমি তাত ফুটবল খেলোঁ। 3 নম্বৰটো চোৱা আমাৰ গাঁওখন এটা পিছপৰা অঞ্চলত our village is in a backward area our village মানে আমাৰ গাঁওখন is মানে আছে in a মানে ভিতৰত backward area মানে পিছপৰা অঞ্চলত our village is in a backward area 4 নম্বৰটো দেখা প্ৰতি বছৰে ইয়াত বানপানী হয় floods occurs here every years flood occurs মানে বানপানী হয় here মানে ইয়াত বানপানী হয় every years মানে প্ৰতি বছৰে ইয়াত বানপানী হয় flood occurs here every years ইয়াত এখন প্ৰাথমিক বিদ্যালয় আছে there is a primary school here there is a primary school here আমি উচ্চ মাধ্যমিক স্কুলত পঢ়ি আছো এটো কি হয় we are reading in a high school now we are reading in a high school now 7 নম্বৰটো চোৱা মই এজন ভাৰতীয় নাগৰিক I am a citizen of India বা I am a Indian citizen ভাৰতবৰ্ষ এখন বিশাল দেশ India is a vast country ভাৰতবৰ্ষখন বিশাল দেশ 9 নম্বৰটো আমাৰ অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য Assam of India is a small state 20 নম্বৰটো কি আছে বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায় The sun rises in the east বেলি পূবত উঠে and sets আৰু অস্ত যায় in the west আৰু পশ্চিমত অস্ত যায় The sun rises in the east and sets in the west তোমালোকে এতিয়া কি কৰি আছে What are you doing now তোমালোকে এতিয়া কি কৰি আছে 22 নম্বৰটো কি আছে ছোৱালীজনীয়ে গান গাই আছে ছোৱালীজনীয়ে হলে কি হ'ব The girl is singing a song 23 কি আছে তেওঁৰ ভাগৰ লাগিছে He is tired তেওঁৰ ভাগৰ লাগিছে বা he feels tired তেওঁৰ ভাগৰ অনুভৱ কৰিছে এটো নাইবা এটোৱে এটা লিখিলেই হ'ল He is tired Number 24 to কি আছে লৰাটোক বুদ্ধিহীন যেন লাগে The boy seems to be intelligent Number 24 তাত মোৰ মা দেউতাৰা থাকে My parents মানে পিতৃ মাতৃ মা দেউতাৰা একে হয় My parents live there মোৰ মা দেউতাৰা তাত থাকে Number 26 দেখা
আমি এখন গাঁৱত বাস কৰোঁ আমি এখন গাঁৱত বাস কৰোঁ we live আমি বাস কৰোঁ in a village আমি এখন গাঁৱত বাস কৰোঁ we live in a village আমাৰ এটা মাছ পোহা পুখুৰীও আছে আমাৰ এটা মাছ পোহা পুখুৰীও আছে we have also a pond আমাৰ এটা পুখুৰীও আছে for rearing fish rearing মানে পোহা fish মানে মাছ for rearing fish মাছ পোহা এটা পুখুৰী আছে we have also a pond for rearing fish কালদিয়া নৈখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে কালদিয়া নৈখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে কাষেদি হ'লে কি হয় বাই হয় the river কালদিয়া flows by our house মানে আমাৰ ঘৰৰ কাষেদি the river কালদিয়া flows by our house number 30 নম্বৰ দেখা শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে শিক্ষকসকলে এটো হ'ব the teachers encourage মানে উৎসাহ দিয়ে us মানে আমাক to play খেলিবলৈ the teacher encourage us to play শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে তোমালোকে এইবিলাক ভালদৰে প্ৰেক্টিছ কৰিবা যদি আজিৰ ভিডিঅ'ত তোমালোকৰ কিবা উপকাৰ আহে তেনেহলে চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ